Hi guys, it's me Pranjal. এই ভিডিঅ'ত আমি টেলিৰ বিষয়ে জানিবলৈ ট্ৰাই কৰিম হৈছে ডাউনলোড কৰি ইনষ্টল কেনেকৈ কৰিব হৈছে টেলি এটা একাউণ্টিং ছফ্টৱেৰ হয় য'ত নেকি আমি ফাইনেন্সিয়েল যিমানবোৰ ট্ৰানজেকশ্যন হয় সেই ট্ৰানজেকশ্যনছবোৰৰ ডিটেইল আমি সেই পাৰ্টিকুলাৰ মানে টেলি যিটো ছফ্টৱেৰ হয় তাত আমি এণ্ট্ৰি কৰি ৰাখোঁ ক্লিয়াৰ তো আমি ফাৰ্ষ্ট আমি জানিবলৈ ট্ৰাই কৰিম আপুনি টেলি কেনেকৈ কেনেকৈ ডাউনলোড কৰি ইনষ্টল কেনেকৈ কৰিব তো যিকোনো ইণ্টাৰনেট ব্ৰাউজাৰ এটা ল'ব তো মই গুগল ক্ৰম লৈছোঁ তো গুগলত গৈ আপুনি চাৰ্চ কৰিব টেলি ERP9 হৈছে তো আপুনি অফিচিয়েলি ৱেবছাইট এটা পাব সেই অফিচিয়েলি ৱেবছাইটত ক্লিক কৰিব তো বাই ডিফল্ট আপুনি যিটো টেলিৰ যিটো অফিচিয়েল ৱেবছাইট তালৈ ৰিডাইৰেক্ট কৰি লৈ যাব হৈছে দেন চিলেক্ট কৰিব টেলি ERP9 তো প্ৰেজেণ্ট যিটো আপডেট ভাৰ্চনছ হয় এইটো 6.5.4 তো আপুনি তললৈ যাব তললৈ গৈ আপুনি ডাইৰেক্টলি ইনষ্টল কৰিব পাৰে বা আইদাৰ আপুনি ডাউনলোড কৰি ইনষ্টল কৰিব পাৰে ক্লিয়াৰ তো তাৰ বাদেও আপুনি যদি 6.54ৰ যিটো আপুনি প্ৰিভিয়াছ ভাৰ্চন ল'ব বিচাৰে তেতিয়াহ'লে প্ৰিভিয়াছ ভাৰ্চনখিনি ইয়াতে পাব হৈছে য'ত নেকি ইনষ্টল প্ৰিভিয়াছ ভাৰ্চনখিনি আছে তো আমি ডাউনলোড কৰোঁ হৈছে যে ডাউনলোডত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ডাউনলোড অপশ্যনৰ পৰা আপোনাৰ ডাউনলোড হৈ যাব তো আমি অলৰেডি ডাউনলোড কৰি থৈ দিছোঁ তো তাৰ পৰা আমি ইনষ্টল কৰোঁ ক্লিয়াৰ তো মই এইটো কেঞ্চেল কৰি দিছোঁ তো আমাৰ ডাউনলোডত আছে তো ডাউনলোডলৈ যাওঁ তো ডাউনলোড অপশ্যনত গ'লে আমি এইটো পাম হৈছে ছেটআপ বুলি দেখিছে তো অলৰেডি আমাৰ ইনষ্টল আছে হৈছে তো আমি ডাবল ক্লিক কৰোঁ ডাবল ক্লিক কৰাৰ লগে লগে আপোনাৰ ছেটআপ মেনু আহি যাব তো অলপমান শ্ল' হৈছে ৰ'ব তো আহি গৈছে দেন য়েছ কৰিব তো অলপ টাইম লাগিছে তো অলপ টাইম লৈছে ৰ'ব অলপ টাইম লৈছে ছেটআপ ল'বলৈ অলপ টাইম লৈছে তো এবাৰ আৰু এবাৰ ৰান কৰি চাওঁ ৰান এছ এডমিনিষ্ট্ৰেটৰ কৰি তো আহিছে দেন য়েছ অ'কে অলৰেডি আহি গৈছে আপোনাৰ এটা মেনু আহি গৈছে অন হৈছে তো বাই ডিফল্ট আমাৰ চি ড্ৰাইভৰ প্ৰগ্ৰাম ফাইলত থাকিব হা তো আপোনাৰ যদি অফিচিয়েলি বা ইম্পৰ্টেঞ্চ ডাটা থাকে তো বাই ডিফল্টে আপুনি ড্ৰাইভটো চেঞ্জ কৰি ল'ব কাৰণ কি হ'ল চি ড্ৰাইভত কেতিয়াবা ভাইৰাছ লাগি গ'লে তো চি ড্ৰাইভ ক্ৰেছ হৈ যায় হৈছে তো ছেফটিৰ কাৰণে আপুনি ডি ড্ৰাইভ বা যিকোনো ড্ৰাইভ এটা ৰাখি ল'ব হৈছে এতিয়া আমি বাই ডিফল্ট চি ড্ৰাইভতে কৰিছোঁ ক্লিয়াৰ তো আপুনি ইনষ্টল কৰিব তো এটা অলৰেডি এটা মেনু আছে হৈছে দুটা মেনু আহিছে হৈছে ক্লিয়াৰ তো আপুনি ইনষ্টল কৰিব তো ইনষ্টল কৰোঁতে অলপ টাইম ল'ব তো ইনষ্টল প্ৰচিডিউৰখিনি হৈ থাকিব অলপ টাইম ল'ব হা তো ইনষ্টল হৈ আছে তো ইনষ্টল হওঁতে অলপ টাইম ল'ব অলপ টাইম মিনছ ফিউ মিনিটছ আৰু 2 to 5 minutes তো আপোনাৰ ইনষ্টল হৈ আছে তো ফিনিচিং টাইম need some times
অ'কে কমপ্লিট হ'লে ইনষ্টলেশ্যন প্ৰচিডিউৰ মই ডান কৰি দিওঁ ডান কৰি দিছোঁ তো আপোনাৰ দিছ ওৱান হৈছে ডেস্কটপত এটা শ্বৰ্টকাট আহিলে তো আপোনাৰ কিয় ছফ্টৱেৰটো ঠিকমতে ইনষ্টল হৈছে নে নাই তো চাবৰ কাৰণে আপুনি ক্লিক কৰিব পাৰে বাই ডিফল্ট অন হৈ যাব হৈছে তো ছেটআপ ভেৰিফিকেশ্যন কৰোঁতে অলপ টাইম লয় তো যেতিয়া এবাৰ অন হৈ যাব তো নেক্সট টাইমত কোনো প্ৰব্লেম নাই তো এইটো আপোনাৰ জাষ্ট এলাউ কৰিব লাগে ক্লিয়াৰ তো এলাউ কৰি দিব এলাউ কৰাৰ পিছত আপোনাৰ মেনু এনেকৈ আহিব হৈছে ক্লিয়াৰ তো আপুনি জাষ্ট ফাৰ্ষ্ট টাইম ৰান কৰিবৰ কাৰণে আপুনি কি চিলেক্ট কৰিব লাগিব আপুনি এডুকেশ্যন মোড চিলেক্ট কৰিব লাগিব এডুকেশ্যন মোড চিলেক্ট কৰি এণ্টাৰ হৈছে আপোনাৰ কি হ'ল টেলি যিটো ছফ্টৱেৰটো ঠিকমতে ইনষ্টল হৈছে ক্লিয়াৰ তো আমি নেক্সট ভিডিঅ'ত কোম্পানী কেনেকৈ ক্ৰিয়েট কৰে বাকী ডিটেইলখিনি জানিবৰ কাৰণে ট্ৰাই কৰিম তো এই ভিডিঅ'ত আমি ইমানলৈকে দিছোঁ তো এনি ডাউট বা কিবা কুৱেৰি যদি থাকে আমি আপুনি কমেণ্ট বক্সত কমেণ্ট কৰিব হৈছে তাৰপৰা প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰিব যাতে আপুনি আপডেট থাকিব পাৰে তো আজিলৈ এৰিছোঁ বাই বাই